মানুহৰ অহংকাৰে কেতিয়াও সত্যক গ্ৰহণ কৰিব নিদিয়ে। সেইবাবে অহংকাৰ কৰা উচিত নহয়। আনৰ আচৰণে যাতে কেতিয়াও আমাৰ ভিতৰৰ শান্তি নষ্ট কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখিব লাগে। জীৱনত যদি আমি ভাল কথা ভাবোঁ তেনেহ'লে আমাৰ জীৱনত ভালেই হ'ব। এইদৰে বেয়া কথা চিন্তা কৰিলে বেয়াই হ'ব। জীৱনৰ নিয়ম হ'ল সদায় ভুল মানুহবোৰে আপোনাক সঠিক শিক্ষা দিব আৰু তাক আপুনি গ্ৰহণ কৰিব লাগিব। জীৱনৰ সকলো বস্তুৰ বাবে এক নিৰ্দিষ্ট সময় আছে। সেয়ে ধৈৰ্য ধৰা আৰু জীৱনৰ প্ৰতি কৃতজ্ঞ হোৱা। জীৱনত যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও মিছা নক'বা আৰু যিজনে মিছা কথা কয় তেওঁক বিশ্বাস নকৰিবা। তুমি যদি আনৰ জীৱনত আশাৰ বন্তি জ্বলোৱা তেনেহ'লে সেই পোহৰে তোমাৰ অহা যোৱা কৰা পথকেই আলোকিত কৰিব। য'ত সকলো আশা আকাংক্ষাৰ পৰিসমাপ্তি ঘটে তাৰ পৰাই জীৱনৰ শান্তি আৰম্ভ হয়। যদি কাৰোবাৰ ওচৰত সম্পূৰ্ণ পৰিয়াল থাকে, ভোজনৰ বাবে পৰ্যাপ্ত খাদ্য থাকে আৰু বাসস্থান থাকে তেনেহ'লে সেই মানুহজন কেতিয়াও দুখীয়া নহয়। পৃথিৱীত এনে কোনো বিষ নাই যিয়ে যোগাত্মক বা পজিটিভ মানুহৰ ক্ষতি কৰিব পাৰে। আৰু পৃথিৱীত এনে কোনো অমৃত নাই যিয়ে কোনো ঋণাত্মক বা নিগেটিভ মানুহক সুস্থ কৰি তুলিব পাৰে। জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ, যিবোৰৰ পৰা শিকিব পাৰোঁ। এটা মুহূৰ্তই এটা দিন সলনি কৰি দিব পাৰে। এটা দিনে এটা জীৱন সলনি কৰি দিব পাৰে। এটা জীৱনে গোটেই বিশ্বকে সলনি কৰি দিব পাৰে। ভৱিষ্যতৰ সপোনত হেৰাই নাযাবা, অতীততো হেৰাই নাযাবা, কেৱল বৰ্তমানত মনোযোগ দিয়া। গৌতম বুদ্ধক কোনোবাই সুধিছিল মানুহৰ ভুল ধাৰণা কি? গৌতম বুদ্ধই উত্তৰ দিছিল যে মানুহে ভাবে তেওঁলোকৰ হাতত বহুত সময় আছে, কিন্তু তেওঁলোকৰ সেয়া ভুল ধাৰণা। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।